জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময়, যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়। বেয়া সময় জীৱনত সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকে। মনত ৰাখিবা, যেতিয়া তোমাৰ বেয়া সময় আহিব, তেতিয়া মানুহে তোমাক সহায় নকৰে, মাত্ৰ তোমাৰ পৰা আঁতৰি থাকিব। ক'বলৈহে ভাল টকা পইচাই সকলো নহয় বুলি, কিন্তু জীৱনত টকা নাথাকিলে গম পোৱা যায় জীৱনটো কিমান কঠিন। জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল, কাৰণ আজিকালি মানুহৰ কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ দুৰ্বলহে কৰি তোলে। তুমিও মোৰ দৰে হ'ব নোৱাৰা, ময়ো তোমাৰ দৰে হ'ব নোৱাৰোঁ। সেয়েহে আনৰ লগত তুলনা কৰি নিজক দুখ দিব বাদ দিয়া। সকলোৱে নিজৰ স্থানত শ্ৰেষ্ঠ। চিতাই মৃত মানুহক জ্বলায়, কিন্তু চিন্তাই জীয়াই থকা মানুহক জ্বলায়। চিতাই মানুহক এদিন জ্বলায়, কিন্তু চিন্তাই মানুহক সদায় জ্বলায়। চিতাই মানুহক মুক্তি দিয়ে, কিন্তু চিন্তাই মানুহক জীয়াই জীয়াই খুলি খায়। ক'বলৈ গ'লে চিন্তা আৰু আশাবোৰ লৈয়েতো আমি জীয়াই আছোঁ। এইবোৰ বাদ দিলেচোন জীৱনটো জীৱন হৈয়ে নাথাকিব। কেতিয়াও আনৰ মনত দুখ নিদিবা, কাৰণ দেহৰ আঘাত পাহৰি যাব পাৰে, কিন্তু মনত লগা আঘাতবোৰ জীৱনলৈ মনত ৰাখে। কাৰো লগত মোৰ মতলব নাই, জীৱনটো নিজৰ মতেই চলিম। জীৱনত কেতিয়াও মূৰ্খৰ লগত তৰ্ক নকৰিব, কাৰণ আপুনি মূৰ্খৰ লগত তৰ্ক কৰি জিকিবতো নোৱাৰিবই, একো শিকিবও নোৱাৰিব। ওলোটাই আপোনাৰ সন্মানহে যাব। বয়সৰ লগত আগবাঢ়োতে জীৱনত কেতিয়াবা বহুতো বস্তুৱে পিছ পৰি ৰৈ যায়। যেতিয়ালৈকে আমি অলপ অলপ বুজিব ধৰোঁ যে জীৱনটো কি, তেতিয়ালৈকে আমাৰ জীৱনৰ আধা পাৰ হৈ যায়। আমাৰ জীৱনটো বহুত সৰু, সেইবাবে যিমান দিন জীয়াই থাকিব মানুহৰ লগত ভাল ব্যৱহাৰ কৰক, কাৰণ আপুনি মৰাৰ পিছত আপোনাৰ নামটো থাকিব মানুহজন ভাল আছিল নে বেয়া আছিল। সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছোঁ, তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটো আগুৱাব নোৱাৰিম। যেনেকৈ ৰাস্তাত উজুতি খোৱাৰ পিছতহে সাৱধানে খোজ কাঢ়িবলৈ লওঁ, ঠিক তেনেকৈ জীৱন বাটত উজুতি খোৱাৰ পিছতহে নিজক বুজিবলৈ লওঁ। য'ত কোনো প্ৰচেষ্টা নাই, তাত সফলতা নাই। আপুনি নিজে নকৰা বা কৰিব নোৱাৰা কামবোৰ আনক উপদেশ নিদিব। পৃথিৱীৰ কাকো বিশ্বাস নকৰিব, নিজৰ হাত ভৰিক বিশ্বাস কৰিবলৈ শিকক। নিজৰ লগত ব্যস্ত থকাসকলে কেতিয়াও আনৰ দুখ কষ্ট উপলব্ধি কৰিব নোৱাৰে। মই নোহোৱাৰ সময়ত যদি কোনোৱে কান্দিব নোৱাৰে, তেন্তে মোৰ অস্তিত্ব অমূল্য। মানুহ যিমানেই সৎ হ'ব, সিমানেই লুকুৱাব পাৰিব। দুদিনৰ বাবে আপোন হ'বলৈ অহাবোৰে ভাঙি থকা সপোন, বিশ্বাস, হৃদয় পুনৰ ভাঙে। যিয়ে আপোন বুলি ভাবিব, তেওঁতো দূৰত থাকিও সদায় সাহস দিয়ে। জীৱনত যদি দুখ নাহে, তেনেহ'লে সুখৰ অনুভূতি মানুহে কেনেকৈ বুজিব? সেইকাৰণে সুখ আৰু দুখ জীৱনৰে অংশ। আমি বাচি থকা দিনকেইটাত সময় অকণমান দি যাব। মৰাৰ পিছত চিতাৰ আগত কান্দি একো লাভ নাই। কাৰোবাৰ বাবে আমি ইমানো ইম্পৰ্টেণ্ট নহয়, যিমানখিনি আমি নিজেই ভাবি লওঁ। দুটা অনুভূতি কেতিয়াও লিখি প্ৰকাশ কৰিব নোৱাৰি, পোৱাৰ আনন্দ আৰু পাই হেৰুৱাৰ যন্ত্ৰণা। আঘাতবোৰ সদায় আপোন মানুহবোৰেই দিয়ে। অচিনাকিজনেতো ভুলতে ভৰিটো লাগিলেও ক্ষমা খোজে।